কৃষ্ণ জয় বিজয়ৰ সাপ ৰাম ব্ৰহ্মায়ে বুলন্ত শুনা দেৱগণ হৰিষি কৰিয়া মন বৈকুণ্ঠপুৰৰ মহিমা প্ৰচুৰ বনাই বেককু নজন হে ৰাম জগত গুৰুৱে কৰিছা নিৰ্মাণ উপমাৰ নাই ঠাই পাছে যুগ বলে মোৰ পুত্ৰ হবে সেই স্থান পাই লাজায় অপূৰ্ব বৈকুণ্ঠ দেখি সিদ্ধ হবে পৰম আনন্দ ভৈলা ইখান সিখান কৰি ছয়খান দুৱাৰ এৰিয়া গৈলা এৰাম কৃষ দৰ্শনে হুয়া আছে মন দাৰত নথাকে ৰৈ ঋগ্ৰ বেগ কৰি সপ্তম দ্বাৰক চাৰিও পাইলন্ত গৈ এৰাম তাত দুইজন দেৱক দেখিলা শ্যামল নিৰ্মল কায় সমান বয়স গাৱ প্ৰীতবাস কুণ্ডলে কৰ্ণ হুৱাই মাথে মণিময় কিৰীট জলয় কেউৰ কংকন কৰে ভ্ৰমৰে শোভিত দিব পুষ্পমালা প্ৰকাশে কৰ্ণ উপৰে এৰাম নীল বৰ্ণৱাতী শুভে চাৰি বাহু দেখিতে অতি সুন্দৰ হাতে দিব্য গদা ধৰি আচন্তে দুয়ো দেৱ চিকৰ হেৰা মুখ পদ্ম কিছু ক্ৰোধত প্ৰকাশে কুটিল শুভ যুগল ৰকত নয়ন নাসিকা দেখিয় ফুটিছে যেন কমল এৰাম এই মতে দুয়ো চাহি আচন্ত এৰাম নুপুচিয়া দে বগনে আনু দুৱাৰত যেমনে আহিছে প্ৰৱেশিলা তেনে এৰাম কৈতো তা সম্বাক নিবৰন্তা নাই এৰাম পুৰন্ত নিসংগ ভাবে চাৰি ওজনক দুয়ো দ্বাৰ পালে দেখিলন্ত হেহি ঠাৱে হেৰাম বয়সত বৃদ্ধ চাৰি মহাসিদ্ধ মহিমা যদি বিস্তৰ তবু সুকুমল পঞ্চবৎসৰ বালকৰ সমসৰ এৰাম উলংগত বেশ মুখে মন্দহাস অভ্যন্তৰে জাত ৰংগে
হাতে বেত ধৰি দুয়ো দাৰ পালে ধাইলা আতি মহা সংগে এৰাম ব্ৰাহ্মণৰ দেৱ প্ৰতিকূল চিন্তি বোলে দাৰ পালে বাক ৰহে অৰে তোৰা কৈক লাগি যাক এৰাম নুসুধিয়া মাখাক এৰাম ইটো আখি কেনে মহিমা দেখাক বুলি আমি ঋষি ৰাজ এহি বুলি হাতে ধৰি বেত বাৰী দাৰৰ কৰিলা বাজ এৰাম বিমানৰ পৰা বৈষ্ণৱসকলে বিস্ময়ে আচন্ত চাই যাই বাকন পাই চাৰি মহাসিদ্ধ ৰহিলত সেই ঠাই এৰাম কৃষ্ণ দৰ্শনে ভৈল আশা ভংগ আকস্মিতে তীক্ষ্ণ কিঞ্চিতে ক্ৰোধ জন্মিয়া মনত ৰকত ভৈলা নয়ন এৰাম ক্ৰোধে মুনি সবে বুলয় বচন শুন অৰে দুৰাশয় হৰি সেৱা বলে বৈকুণ্ঠ নিবাস কৰে যত ভক্তচয় এৰাম সবে সমদৃষ্টি নাহি হীন পৰ থাকিতা সম্বাৰ মাজে তোৰা দুহান্তৰ ইমত বিষম স্বভাৱ ভৈল কি কাজ এৰাম হেন যদি বোলা স্বামীৰ আমাৰ নিৰ্মিত দ্বাৰ পালৰ বৃষম স্বভাৱে গুণে সে কহয় ইহাৰ শুন উত্তৰ এৰাম ইশানক লাগি বিষ্ণু ভক্ত বিনে এৰাম নাহে আন প্ৰাণীশয় প্ৰশান্ত পুৰুষ বৃগ ৰহিত কৃষ্ণটো নাহি কে ভয় এৰাম তবু দেখা তোৰা আপোনাৰ মতে শংকা কৰা কাৰণ এতেহে জানিলো তোৰা দুইজন কপটি দুষ্ট দুৰ্জন এৰাম শুনা অৰে দুষ্ট ভয় শংকা ভাবে এৰাম যাব তথা কয় ভেদ এৰাম সিটো ভেদ আত কাহাৰো নাহিকে ইটো কথা সত্য বেদ এৰাম সমস্ত জগত তাৰ উদাৰত হে দেৱ কৃপাময় তাতো আবে তোৰা সামান্যৰ মতে উপজাই নাম ভয় এৰাম এতেকে বৈকুণ্ঠ নামৰ দুৰ্যশ কৰাইলি তোৰা বহুত ভৈল অপৰাধ আৰু পাৰচিত্ৰ বিহু আজি উচিত এৰাম জাতো আত্মপৰ ভেদ বিধি ভাব দেখিলা তোমাৰ দুই সি কাৰণে তোৰা বৈকুণ্ঠ লোকত থাকিবাৰ যোগ্য নুই এৰাম কিন্তু কাম ক্ৰোধ লোভ তিনি বৰি
পাপ ৰূপ অমংগল যি লোকে আছয় সি থানক লাগি এতিক্ষণে পাপী চল হে ৰাম সমুচিত দণ্ড বিহিলো ইটো নিষ্ট কৰি দুজন যেন আনে আৰু ব্ৰাহ্মণ সবক নকৰ অপমান এৰামে সি সাপ দিয়া মনে ৰহিলে ক সিটো সিধ চাৰিজন পাছে আত পৰে যেন কথা ভৈলা শুনিও কদেৱ গণ এৰা মস্তু সমুখেও নিবাৰিব লাগি এৰা ইহাক সামৰ্থ্য নুই তা সম্বাৰ হেন ঘূৰ ব্ৰহ্ম সাপ শুনি দাৰ পাল দুই এৰাম তেতিক্ষণে দুয়ো শৰীৰ কিংকৰ মহাভয় শুয়া তাতে তা সম্বাৰ পাৱে ধৰি নম্ৰ ভাৱে পৰিলে কদণ্ডবতে এৰাম পাছে মুনি সবে অনুতাপ কৰে সিজিল আমাতে পাপ হৰি হৰি আমি বৈকুণ্ঠক আহি দিলো ভকতক সাপ এৰাম তা সম্বাৰ তাপ দেখি তেতিকনে দাৰ পাল দুয়োজন কৃতাঞ্জলি শুয়া বিনয় কৰিয়া বুলিবে লৈলা বচন এৰাম শুনা মুনি সব আমি পাতকিক কৰিলা উচিত শাস্তি আত কদাচিত তোমাৰ খবৰ অপৰাধ নাহি আতি এৰাম কিন্তু ঈশ্বৰৰ আজ্ঞাত লংঘায়া আমাত যি পাপ ভৈল ইটো তোমাষাৰ দণ্ডে পুনু যিটো সমূলঞ্চে নাশ গৈল এৰাম আৱে আমা শাস এহি কৃপা কৰা যাওঁ সেহি লোক বান্ধৱ কৃষ্ণৰ স্মৰণ সদায়ে তৈতে নুগুচক এৰাম শুনি উকনৰ পৰম সুন্দৰ শ্ৰী ভাগৱত শাস্ত্ৰ মুকুতিদায়ক ভকতি বন্ধক কলি যুগে ইহে মাত্ৰ এৰাম ধৰ্ম জ্ঞান লয়া বৈকুণ্ঠক গৈলা ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰয় ই শাস্ত্ৰ ভৈলা উদয় এৰাম এতেকে ইহাক সৰ্বনে কৰিয়া একান্ত সাধুৰ সংগে পৰম দুৰ্লভ বৈকুণ্ঠ নগৰ লভিবা সামসাৰংগে হে কৃপাময় মই অধমক কৃপা কৰা হেন মত্ৰ তজু ভক্ত সংগে
গুণ নাম গায়া যিমতে থাকো সত এৰা অৰুণ চৰণে হৃদয়ৰ হুক মুখে ৰুক তজু নাম গোপাল চৰণ কষে সৰ্বক্ষণ ডাকি বোলাৰাম ৰাম হৰি ৰাম